তো নমস্কাৰ ৰাইজ, আজি মোৰ লগত আছে এজন বিশিষ্ট শিশু যিজন গহপুৰ অঞ্চলৰ পৰা বান বিধ্বস্ত অঞ্চলৰ পৰা আহি বৰ্তমান আমাৰ ইয়াত উপস্থিত হৈছে। তেখেত যথেষ্ট টেলেণ্টেড বুলি আমি জানো, কিন্তু তেখেতৰ বৰ্তমান তেখেতৰ পৰা পৰিচয় আমি তেখেতৰ চিনাকি হ'ম তেখেতৰ লগত। আপোনাৰ নাম? নমস্কাৰ, আলকেশ শৰ্মা। ঠিক আছে। Ni la Martita, número 2, DJ Tadeo, DJ Raulito. Con fuerza, muchachos. Siga moviendo la manta. আপুনি বৰ্তমান কোন জেগাৰ পৰা আহিছে গহপুৰৰ? বাইলটিকা পৰা। ঠিক আছে, আপোনাৰ লগত যথেষ্ট ভাল লাগিছে। শুনিছোঁ আপুনি যথেষ্ট কিছুমান গান চান গাব জানে, হেৰি কৰিব জানে, এইটো সঁচানে গান? গান গাব নাজানো, গীটাৰ বজাব জানো। ঠিক আছে, তেখেতে বোলে গান গাব নাজানে, গীটাৰ বজাব জানে। আমি গীটাৰ শেষত শুনিম। বৰ্তমান আমি তেখেতৰ লগত আৰু কিছুমান আলোচনা বৰ্তমান নালাগে, আমি পিছত। আপুনি বৰ্তমান স্কুলত পঢ়ি আছেনে নাই পঢ়া? স্কুলে বন্ধ আকৌ। ঠিক আছে, বেয়া নাপাব, ভুলতে সুধিছোঁ। বাকী আপোনাৰ স্কুলত কোনোবা ধুনীয়া ছোৱালী আছে নাই? নাই। এজনী ছোৱালী দেখি ভাল লাগিছিল, স্কুলত আছে নেকি কোনোবা? নাই, নাই, ছোৱালী নাই। বহুত ভাল কথা কৈছে। দেখিছে বৰ্তমান যুৱ প্ৰজন্ম এতিয়াও সুৰক্ষিত, এইবোৰ ছোৱালী ধান্দাত কোনো যোৱা নাই। বাৰু আমি বৰ্তমান তেখেতৰ পৰা আমি সুধিব বিচাৰোঁ, যিহেতু আপুনি বৰ্তমান স্কুলত পঢ়ি আছে? স্কুলত পঢ়ি আছে। কোন স্কুলত পঢ়ি আছে আপুনি? আইডল একাডেমি। ঠিক আছে, আইডল একাডেমি আপোনাৰ বৰ্তমান কোন ক্লাছত পঢ়ি আছে? নাৰ্চাৰীত পঢ়ি আছে। বৰ্তমান আপুনি মোবাইল চলাব জানেনে? জানো। মোবাইল আপুনি কি চাই ভাল পায়? ডাইনছৰ মানে কিবা যেনেকৈ কিবা হিন্দী চিনেমা, কাৰ্টুন, কিবা ছোটা ভীম, কি চাই ভাল পায় আপুনি? ভূতৰ চিনেমা। চাওক, বৰ্তমান এনেকুৱা এটা ৰহস্য ফাটি যি সময়ত শিশুৱে ভূতৰ কথা ক'লেই ভয় কৰে, সেনে সময়ত এইজন অত্যন্ত উদীয়মান শিশু, যিজনে বৰ্তমান ভূতৰ কাৰ্টুনে চায়, ভূতৰ চিনেমা চায়। অত্যন্ত ভয়ংকৰ বস্তু, যথেষ্ট সাহসিকতাৰ প্ৰতীক হিচাপে আমি চিহ্নিত। এই অঞ্চলত আমি গৌৰৱ কৰিব পাৰোঁ তেখেতৰ ওপৰত, যিহেতু বৰ্তমান সময়ত সৰু শিশুৱে বাদে ডাঙৰ শিশু ভয় কৰে ভূতলৈ। এই সময়ত এই শিশুজনে বৰ্তমান ভূতৰ কাৰ্টুনে চায়, বেলেগ কাৰ্টুন নাচায়। আপোনাৰ ফেভাৰিট ভূত এটাৰ নাম কোৱা? ভূত কোনোবা আপোনাৰ ভাল পোৱা কোনোবা ভূত আছে নেকি? ৰাক্ষসৰ বাদে আৰু কি ভাল পায় চাই পেলাই? ভূত কেনেকুৱা দেখিবলৈ? কলা। মেকআপমেন পাউডাৰ মই দেখিবলৈ কেনেকুৱা? মই দেখিবলৈ ধুনীয়া নে? কলা। ঠিক আছে, একো নাই। সৰু পোৱালি কেতিয়াবা ভগৱানৰ ৰূপ বুলি কয়, কেতিয়াবা ভুল কথা ওলাই যায় মুখৰ পৰা, একো চিন্তা কৰিব নালাগে। মই ইমান বেছি কোলা নহয়। ৰাইজক ক'ব বিচাৰিছোঁ, মই বগাই হয় এতিয়া পাউডাৰ ঘঁহা নাই কাৰণে মই কোলা হৈ আছোঁ। ঠিক আছে, এতিয়া আপোনাক ক'ব বিচাৰোঁ, আপুনি ABCD এইবোৰ কিবা জানে নাই? কমপ্লিট ABCD গাব পাৰিবনে? পাৰিম। তেতিয়াহ'লে ABCD গাই দিয়ক আপুনি। ABCDEFGHIJKLMNOPQRSTUVWXYZ। যথেষ্ট। চাওক, যি সময়ত সৰু পোৱালি মুখেদি মাত নোলায়, সেই সময়ত তেখেতে সলসলীয়াকৈ ABCD গাই গৈছে, একেবাৰে A to Z। অত্যন্ত কম বয়স। আপোনাৰ বয়স বৰ্তমান কিমান? 5 বছৰ। আপুনি ঠিক আছে, আপুনি কিবা ইংৰাজী প্ৰথমত এইখন আপোনাৰ স্কুলখন পঢ়ায় ইংৰাজী মিডিয়ামৰ নে অসমীয়া মিডিয়ামৰ? ইংৰাজী মিডিয়াম। ঠিক আছে, তেতিয়াহ'লে আমি এটা ইংৰাজী কবিতা শুনিব পাৰিমনে আপোনাৰ পৰা? ইংৰাজী কবিতা এটা গাব পাৰিবনে মোৰ কাৰণে? গাই দিয়া জনি। Johnny, yes papa, eating sugar, no papa, telling lies, no papa, open your mouth, ha ha ha. যথেষ্ট ধুনীয়াকৈ গাইছে গানটো, যিটো আপোনাৰ হয়তো অন্তৰাত্মাক সেই শিশুকালৰ ভাৱ জগাই তুলিব পাৰে। বৰ্তমান আপোনালোকে যদি শিশুকালত যেতিয়া পঢ়িছিল জনি, সেই সময়ত আপোনালোকৰ যেনে অন্তৰত এটা ভাৱ হৈছিল, যেনে শিশুক জনি য়েছ পাপা, চেনি খাইছিলা ন' পাপা, মানে কথাটো বুজিব চেষ্টা কৰক। মই ইংলিছ মিডিয়ামৰ নহয়, এইবাৰ অলপ ট্ৰেঞ্চলেট কৰি কৈছোঁ দেই, কথা বেয়া নাপাব। ঠিক আছে, আমি বৰ্তমান বহুত কথা আমি জানিলোঁ তেখেতৰ পৰা। তেখেতৰ আৰু আল্টিমেট কিবা টেলেণ্ট থাকে বুলি তেখেতে আমি গম পাইছিলোঁ। দেখি পাইছে আপোনালোকে গীটাৰখন যথেষ্ট ডাঙৰ, তাতকৈ 2 ফুট ওখ হয় গীটাৰখন, আৰু তাতকৈ ব্যাসত তাতকৈ 1 ফুট জাদা বহল হয়।
গিটাৰখন তাৰ আগফালে আহি গ'লে এই মানুহটো কমপ্লিট ঢাকি দেখাব পাৰে ইমান ডাঙৰ গিটাৰ হ'লেও সি বজাব জানে কিমান টেলেণ্ট চাওক আৰু মই এই চেগতে এটা কথা ক'ব যে যিসকল পিতৃ মাতৃসকলক ক'ব বিচাৰোঁ কিছুমান পিতৃ মাতৃয়ে কয় মোৰ ল'ৰা বহুত টেলেণ্ট সি বোলে 3 বছৰ হৈছে মোবাইলটো চলাব জানে ক'ত গান উলিয়াব জানে ক'ৰবাত ইউটিউবত বোলে কাৰ্টুন উলিয়াব জানে সেই তেনেসকল মই মাক বাপেকক মই এটাই কথা ক'ব বিচাৰিছোঁ এইটো কোনো টেলেণ্ট নহয় আপোনালোকে তাত গৌৰৱ কৰিবলৈ একো নাই সেই শিশুটোক চলা 1 বছৰ নোহোৱাৰ পৰা মোবাইলটো দিবি তো মোবাইলটো চলাব দিবি চলাব দিয়াৰ পিছতে পোৱালিটোৱে নিশিকি কি হ'ব আৰু হিউমেন চাইক'লজিৰ হিচাপত সৰু পোৱালীয়ে পটককৈ শিকে বস্তুবোৰ আয়ত্ব কৰিব পাৰে ডাঙৰ মানুহৰ তুলনাত আৰু তাৰপিছত কি কওঁ কিছুমান বিশেষকৈ মাইকী মানুহ কিছুমান কওঁ আমাৰ ল'ৰাটো যে ইমান জানে পায় সিদিনাখনে মোবাইলটো নিজে চলায় আজিকালি ক'ত ৰিচাৰ্জত কি কৰে চব নিজে জানে মানে সিদিনাখন মই চাইছোঁ ইউটিউবত একদম নিজে কাৰ্টুনলৈ চাই আছে এনেকুৱা টেলেণ্টেড এইবোৰ একো টেলেণ্ট নহয় গম পাইছ মোবাইলটো আৰু দি দিবি সৰু পোৱালৰ পৰা চলা দেউতাক কাম নাই বনাই তাৰপিছত টেলেণ্ট বুলি ক'ব আৰু টেলেণ্ট কি বস্তু এতিয়া ই দেখাব হয় দাদা আপুনি বৰ্তমান বজাই দিয়ক আপুনি গীটাৰ বজাওক এতিয়া বজাওক এতিয়া হয় আপুনি বৰ্তমান গীটাৰ সুন্দৰকৈ বজাইছে এই গীটাৰ বজাব আপুনি ক'ত শিকিলে মিউজিক স্কুলত যথেষ্ট চাওক এই 5 বছৰীয়া শিশু যিজনে ভালকৈ কথা ক'ব নাই খোজকাঢ়িলৈ লৰক থৰকৈ এটা ভৰি কপে কিন্তু বৰ্তমান তেওঁ মিউজিক স্কুলত গৈ এই প্ৰকাণ্ড গীটাৰখন বজোৱাৰ চেষ্টা কৰিছে আৰু শিকিছেও তেওঁ এইটো আপুনি কি কৰিছে তাত কি কৰিছে আপুনি ৰাইজে আপোনাক চাই আছে আপুনি যথেষ্ট ভালদৰে কথা পাতক নহ'লে ৰাইজে আপোনাক বেয়া পাব ৰাইজক আপুনি কি ক'ব বিচাৰে কৰোণাৰ সময়ত ঘৰতে চাওক এই শিশুটোৱে এটা ভাল কথা কৈছে আপোনালোকক যদি সুস্থ থাকক ঘৰতে থাকক চাওক আল্টিমেট টেলেণ্ট সৰু শিশুটোৱে বুজি পাইছে ঘৰৰ পৰা ওলাই গ'লে কৰোণা হ'ব আপোনালোকে সেই ডাঙৰসকলক যিসকল আমি বুজাব পৰা নাই সেই সৰু শিশুজনে বুজি পাইছে ঠিক আছে আজিৰ অনুষ্ঠান আমি সামৰণি মাৰিম সামৰণি মাৰাৰ আগতে আমি এটা শিশুৰ পৰা এটা কথা জানিব বিচাৰোঁ লাষ্টত A4 কি হয় এপল গুড No, 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 no. What